friends, welcome back to our channel Bobita's Kitchen and Vlog. আজি আপোনালোকলৈ লোকেল বাহু মাছৰ দুখন ৰেচিপি আনিছো চাবচোন ঔটেঙাৰ লগত বনোৱা হৈছে এয়া মাছখিনি ধুনীয়াকৈ বাছি দি গৈছে বেপাৰীজনে ঘৰতে লোৱা হ'ল এতিয়া এয়া ফ্ৰাই কৰি আছো মেৰিনেট কৰি ললো ধুনীয়াকৈ মেৰিনেট কৰি লৈ এতিয়া ফ্ৰাই কৰিছো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব কমেন্ট যোগে জনাব কেনেকুৱা পালে তেতিয়াহে ভিডিঅ' দিয়াৰ লগে লগে পাব এফালে এয়া বনাবলৈ লৈছো ৰঙলাও মাছৰ তৰকাৰী ৰঙলাও লগত মাছৰ তৰকাৰী খাইছেনে বহুতেই টেষ্টি হয় আকৌ এইটো সাইডে বনাবলৈ লৈছো জিকা আৰু ঔটেঙা কলি ঔটেঙাৰ লগত পিয়াজ দিলো পাঁচফোৰণ দিছো আৰু একো নিদু ইনগ্ৰেডিয়েন্টস নিমখ হালধি দিম আৰু হেয়াই এফালে এয়া পিয়াজ দিছো ৰঙলাৰ লগত অকমান দিব লাগিব অকমান মছলা দিলেহে ভাল হ'ব এয়া এতিয়া জিকা ঔটেঙা একেলগতে ঢালি দিছো বুঢ়া ঔটেঙা হোৱা হলে জিকাখিনি অলপ ভাজি ল'ব লাগিলেহেঁতেন এতিয়া কুমলীয়া ঔটেঙা যে লগতে দি দিছো আৰু একেলগে এফালেও অলপ পাঁচফোৰণ দিছো পাঁচফোৰণটো খালে বহুত ভালো হয় তেজৰ কাৰণে ভাল এলা হালধি দিছো অকণমান লৰালৰি হৈছে সেইকাৰণে একেলগতে এনেকৈ বনাইছো মই আগতে ৰেচিপিত কৈছো মই একেলগে এনেকৈ বনোৱা অভ্যাসো আছে বাৰু তেজপাত দিবলৈ থাকি গৈছিলে দি দিছো ৰঙলাও মাছটো যিমান পাৰে মাংস বনোৱাৰ ষ্টাইলত বনাব পাৰে আপোনালোকে বেছি মছলা ইউজ কৰিব পাৰে মই বেছি মছলা নাখাওঁ বুলি দিয়া নাই অলপ একেবাৰে কম পৰিমাণে দিছো অকণমান জিৰা ধনিয়া ভাজি হৈ গ'ল জিকা আৰু ঔটেঙা পানী দি দিছো লগে লগে মাছ দি দিম তেতিয়া অলপ বেছি টেষ্ট হয় বেছিকৈ মাছ পানী একেলগতে সব শাকৰ চব্জিটোৰ লগত যেতিয়া উতলি যাব তেতিয়া ভাল লাগে পাছত বেছি দেৰিকৈ দিয়াতকৈ মই এনেকৈ সোনকালে দি দিওঁ কেতিয়াবা দেৰিকৈও দিওঁ কিন্তু এনেকৈ সোনকালে দিওঁ মই ৰঙলাৰ লগত অকণমান পাছত দিম বাৰু অলপ সিজাই আছো এয়া ৰঙলাৰ লগত দিম লং ইলাচি জিৰা আৰু কেইটামান জালুক পিচি পেলাই দি দিছো এতিয়া দি দিম মাছ দুপিচ মই ৰঙলাওখিনি একেবাৰে ভাঙি নেপেলাওঁ ভাল নালাগিব যে আপোনালোকে যদি অকণমান ভাঙি গ'লেও ভাল পায় তেতিয়া অকণমান সৰু সৰুকৈ কাটি ভাঙি যোৱাকৈ দিব পাৰে মাছ বেছি নহয় 10 পিছে ওলাইছিলে মাছটো তাকে 5 পিচ কৰি দিছো পিচ বাহিৰে আছে আৰু এই আইডিয়া ধুনীয়াকৈ উতলিবলৈ দিম এয়া টমেটো বনাই লৈছো মই পিউৰি নিচিনা আছিলো বাৰু কিন্তু হ'লেও এনেকৈ বনাই দিছো অকণমান ভাল লাগে সেয়া আছে ঔটেঙাৰ জোলখন কেনেকৈ উতলিছে বেছি কাঢ়া কৰি বনোৱা নাই একোৱে মছলা দিয়া নাই এয়া ঔটেঙা জিকা মাছৰ জোলখনত
ইয়াৰ ৰঙালাও চব্জিটো ধুনীয়াকৈ উতলি আছে চাওকচোন বিৰাট টেষ্ট লাগে ৰঙালাওটো ভাল হ'ব লাগে খালি এয়া অলপ ৰসকৈ ৰাখি দিম অলপ জোলকৈ একেবাৰে কমি যাবলৈ নিদিওঁ এয়া চাওক এনেদৰে বনালোঁ বহুতেই টেষ্ট লাগে আপোনালোকে ট্ৰাই কৰিব যদি ইয়াতকৈ পানীটো কম লাগে আপোনালোকে জোলটো কম কৰি দিব মই অলপ বেছি কৰি ৰাখি দিলোঁ জোলটো কম কৰি দিলে আৰু ভাল লাগিব আকৌ এবাৰ কৈছোঁ আপোনালোকে মোৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ আকৌ নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই